जय हिंद बिथां जुबिन दानि लाइफआ माबायदि बरबाद जानाय भिडिअखौ जोबजासिम खोनासंलां बेनिफ्राय जोबनायाव बिथां जुबिन दानि वाइफआ बे मानसिखौ मा बुंनाय दिनैथ' जोंनि गेजेराव बिथां जुबिन दाया गैला जोबोद दुखुनि बाथ्रा जियानो जा बे भिडिअखौ मोजाङै खोनासंनानै बुजिनानै ला जुबिन दानि लाइफ তেওঁ হল অসমীয়া সংস্কৃতিৰ বেপাৰী তেওঁ অসমীয়া সংস্কৃতিৰ নামত অসমীয়াৰ আবেগক লৈ তেওঁ বিজনেছ কৰে লাষ্টত ক'ব জয় অসম জয় জুবিন দা ক'ব তাৰমানে মানুহৰ আবেগক লৈ তেওঁলোকে বেপাৰ কৰে এই শ্যামকানু মহন্তৰ নিচিনা মানুহে জুবিন গাৰ্গৰ যিটো মেনেজমেণ্ট সেইটো হ'ল হিন্দীভাষী মানুহৰ সেইকাৰণে মই এদিন জুবিন দাক সমালোচনা কৰি মই কৈছিলোঁ জুবিন দাক সিদিনা সমালোচনা কৰিছিলোঁ যে আপুনি এই হিন্দীভাষী মানুহক মেনেজমেণ্টত নাৰাখিব কাৰণ হিন্দীভাষী মানুহে আমাৰ অসমীয়াৰ আবেগ বুজি নাপায় তাহাঁত হ'ল বেপাৰী তাহাঁতে ইয়াতে বেপাৰ কৰিছে পইচা যেতিয়া হ'ব ঘৰত পঠাই দিব তাহাঁতৰ অসমীয়াৰ আবেগ লৈ কোনো মতলব নাই সিহঁতে ইয়াতে টেম্পৰাৰী থাকে ক'ৰবাত ফ্লেট কিনিছে বা ক'ৰবাত ভাড়াত আছে মন গ'লে তাহাঁতে গুচি যাব আপোনালোকে জানে বৰ্তমানৰ যিজন সিদ্ধাৰ্থ শৰ্মা সি এজন মাৰোৱাৰী হয় বিৰাট অসভ্য বিৰাট হাৰামজাদা কোনো এজন মানুহক ভাল সন্মান নকৰে সি মোৰ কথা কোৱা নাই মোৰ কথা পিছত কয় বাৰু সেইটো মই নকওঁ কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা যিমান ল'ৰা ছোৱালী জুবিন দাক লগ কৰিব আহে তাহাঁতে বেয়া ব্যৱহাৰ কৰে সিহঁতে জুবিন দাক সিহঁতৰ বাপেকৰ সম্পত্তি বুলি ভাবে সেইজন এজন মহা অসভ্য সি এইখিনি কথা জানিব লাগে যে জুবিন দাই আজি কিমান পেক খাইছে কেতিয়া শুব লাগে কাৰণ পিছদিনাখন শ্ব' আছে কিবা আছে হেল্থটো যে কিমানখিনি বেয়া কি ধৰণে তেওঁক মেইনটেইন কৰিব লাগে সেইটো মেনেজাৰৰ দায়িত্ব হ'ব লাগে কিন্তু সি ঢকৰাৰ খালি পইচা লাগে তাৰ বেলেগ কথা কোনো মতলব নাই তাৰ বছ আছিলে আপোনালোকে চাগে জানে তাৰ বছ আছিলে তাৰ মালিক আছিলে তাৰচেম মিত্তাল সেই তাৰচেম মিত্তালে জুবিন গাৰ্গক মেনেজ কৰিছিলে প্ৰথম সেইজন প্ৰথম মাৰোৱাৰী কিন্তু যেতিয়া সেই তাৰচেম মিত্তালে যেতিয়া সুবিধা পালে তেতিয়া বম্বে গুচি গ'ল তেতিয়া জুবিন গাৰ্গৰ হেৰি বুলি মতলব নাই তাৰপিছত কুকুৰ এটাক চাব দি গৈছে এই সিদ্ধাৰ্থ শৰ্মা নামৰ কুকুৰটোক চাব দি গৈছে যে তই চাই থাক এতিয়া মইতো মালটো কামালোৱে মই এতিয়া বম্বে যাম মই এতিয়া সেইফালে লুটিম এতিয়া তই লুটি থাক সেইকাৰণে মই কৈছোঁ এই অনা অসমীয়াবিলাকে জুবিনদাৰ আবেগ লয় আৰু অসমীয়াৰ আবেগ লৈ বেপাৰ কৰে লগতে এটা মই কথা কওঁ আজি মেইন পইণ্টটো মই ক'ব আহিছোঁ আপোনালোকে লাগিলে ইয়াৰ পৰা স্ক্ৰীন ৰেকৰ্ডিং কৰিব আৰু নহ'লে যদি বেয়া নাপায় আপোনালোকে এই লাইভটো শ্বেয়াৰ কৰিব প্লিজ একদম মই সঁচা কথা ক'ব যাব লৈছোঁ জুবিন গাৰ্গক মোটামুটি 2011-12 পৰা ধ্বংস কৰা মানুহজন হ'ল শেখৰ জ্যোতি গোস্বামী সেই কুকুৰটোৰ নাম কিন্তু ছ'চিয়েল মিডিয়াত অহা নাই কোনো নিউজ চেনেলতো অহা নাই এনেই জাষ্ট আহিছে কিন্তু তেওঁৰ এগেইনষ্টত কিন্তু কোনো কেছ নাই কোনো এফআইআৰ নাই কোনো থানাত মেইন কালপ্ৰিট সেইজন মই কৈছোঁ আৰু আপোনালোকে যদি জানে যে মই মিছা কথা নকওঁ মই কৈছোঁ জুবিন গাৰ্গক ধ্বংস কৰা জুবিন গাৰ্গৰ গোটেই লাইফ জাৰ্ণিটো ধ্বংস কৰা মানুহজন হ'ল শেখৰ জ্যোতি গোস্বামী মই য'তে ক'ব লাগে তাতে ক'ম এই শেখৰ জ্যোতি গোস্বামীয়ে জুবিনক লাহে লাহে ধ্বংস কৰি দিছে জুবিনৰ গোটেই কেৰিয়াৰ সেই কেৰিয়াৰৰ পৰা এই কেৰিয়াৰ আনিছে আপোনালোকক মই কৈ আছোঁ আপোনালোকে জানে যে জুবিন দা চৰি দে মই মাজে মাজে জুবিন গাৰ্গ কৈ আছোঁ মাজে মাজে জুবিন দা কৈ আছোঁ মই কথা ক'ব নাজানো কিন্তু তেওঁৰ প্ৰতি ৰেচপেক্ট মোৰ সদায় আছে মই কথাটো ক'ব লাগিছোঁ জুবিন দা মানে এনকে প্ৰডাকশ্যন আছিল দেৱ বৰকটকীৰ আৰু এনকে প্ৰডাকশ্যন মানে হ'ল জুবিন দা কিন্তু আপোনালোকে জানে যে এনকে প্ৰডাকশ্যনৰ লগত জুবিন দাৰ সম্পৰ্ক নাই সম্পৰ্ক কোনে বেয়া কৰিলে আপোনালোকে জানেনে যদি নাজানে মই কৈ আছোঁ সেইজন হ'ল শেখৰ জ্যোতি গোস্বামী যিদিনাৰ পৰা এনকে প্ৰডাকশ্যনৰ লগত ৰিলেশ্যন বেয়া হৈছে সেইদিনাৰ পৰা কিন্তু জুবিন দাৰ বেয়া দিন ষ্টাৰ্ট হৈ গৈছে এনকে প্ৰডাকশ্যনৰ ষ্টুডিঅ'ত এখন ৱালত জুবিন দাই কিবা এটা ছবি আঁকিছিলে
সেই ছবি আকাক লৈ এই শেখৰজ্যোতি গোস্বামীয়ে লগাই দিছে দেৱ বৰকটকীক। তাৰপিছত দেৱ বৰকটকীয়ে কিবা ক'লে, খঙত কিবা কৈ দিলে, সেই কথাটো আকৌ শেখৰজ্যোতি গোস্বামী আকৌ জুবিন দাক লগাই দিছে যে দেৱ বৰকটকীয়ে এনেকুৱা কৈছে বুলি। সেই দুইজনৰ মাজত ৰিলেশ্যন বেয়া কৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। তাৰপিছত জুবিন দাৰ লগত কথা পাতি কৈছে যে বেলেগৰ ষ্টুডিঅ'ত কিয় গাব লাগে, আপোনাৰ নিজৰ ষ্টুডিঅ' খোলক গুৱাহাটীত। তাৰপিছত জুবিন দাই সেই জছতে বম্বেৰ ষ্টুডিঅ' ভাঙি আনি পেলাই গুৱাহাটীৰ ষ্টুডিঅ' খুলিছে। কিন্তু এইবিলাক কথা বেছিভাগ মিউজিক ইণ্ডাষ্ট্ৰীৰ মানুহে জানে কিন্তু নকয়, কাৰণ চব মানুহ স্বাৰ্থপৰ। কালি হয়তো কেতিয়াবা শেখৰৰ লগত কাম কৰিব, আৰু যদি শেখৰৰ এগেইনষ্টত যদি কথা পাতে, শেখৰে উল্টাকে মেনিপুলেট কৰি পেলাই জুবিন দাক বেলেগকে কথা শুনাব, জুবিন দাই বেলেগ বুজিব। য'ত মোৰ ক্ষেত্ৰত তেনেকুৱা বহুতবাৰ হৈছে, মই কিবা এটা ভালৰ কাৰণে কথা কওঁ, সেইটো বস্তু বেলেগ উল্টাকে জুবিন দাক কাণ ভৰাই দিয়ে। আজি বম্বে ষ্টুডিঅ' ভাঙাৰ কাৰণটো হ'ল, বম্বে ষ্টুডিঅ' শেষ হোৱাৰ কাৰণটো হ'ল শেখৰজ্যোতি গোস্বামী। সি কিন্তু চোৱাৰৰ বাচ্চাটো এতিয়াও কিন্তু ঘূৰি আছে, এতিয়াও জুবিন দাৰ ডেড বডিৰ লগত ঘূৰি আছে। আৰু সেইটো কথা বিৰাট দুখৰ কথা। সেই কথাটো কিন্তু জুবিন দাৰ পত্নী গৰিমা বৌয়ে কিন্তু সেইখিনি কথা ৰিয়েলাইজ নকৰিলে। আমি কিন্তু বহুবাৰ চেষ্টা কৰিছিলোঁ যে এইবিলাক মানুহ বেয়া, কিন্তু এইবিলাক মানুহে জুবিন দাক এদিন ধ্বংস কৰি দিব। তাৰপিছত আহোঁ, সেই শেখৰজ্যোতি গোস্বামীয়ে জুবিন দাৰ প্ৰথম গাড়ীখন ভাঙিছে। সেইখন আছিলে টয়টা হিয়েছ, প্ৰথম গাড়ী নহয় মানে এখন গাড়ী আৰু ভাঙিছে। খুব ভাল গাড়ী আছিলে, এখন ফৰেন কাৰ এখন আছিলে টয়টা কোম্পানীৰ। সেইখন ইণ্ডিয়াত নাছিল, ইণ্ডিয়াত খুব কমেই আছিলে, এখন মিনি বাছৰ নিচিনা। সেই গাড়ীখন ভাঙিছে শেখৰজ্যোতি গোস্বামীয়ে। তাৰমানে চেৰা পাগল, মানে চাপৰি টাইপ। কিন্তু আকৌ পিছ মুহূৰ্ততে জুবিন দাক তেল মাৰি মাৰি আকৌ জুবিন দাৰে মৰমৰ হৈ যায়। সেই গাড়ীখন ভাঙিছে শেখৰজ্যোতি গোস্বামীয়ে। সেই গাড়ীখন বনাই আনিছিলোঁ, মই নিজে আছিলোঁ, নগাঁৱত বনাই আনিছিলোঁ PVCৰ পৰা। সেইখনো সিয়ে ভাঙিছে। এনেকুৱা কুফা, এনেকুৱা জানুৱাৰৰ বাচ্চা হয় সি। তাৰপিছত জুবিন দাই গাড়ীখন কিনিছিলে, চবে জানে, পাজেৰ গাড়ীখন। মই নিজে চলাই লৈ আহিছিলোঁ। সেই গাড়ীখনো ভাঙিছে এই শেখৰজ্যোতি গোস্বামী। চলি থকা গাড়ীখনৰ পৰা সি চুদিৰ ভাই, সি জাপ মাৰি সি মানুহৰ ঘৰ খুন্দিয়াইছে। সেই গোটেই গাড়ীখন বৰবাদ কৰি দিছে জুবিন দাৰ গাড়ীখন। তাৰপিছত মই গাড়ীখন ভাল কৰিব নিছিলোঁ, তাৰপিছত কিন্তু মোকে বদনাম দিছে, মই বোলে পইচা খাইছোঁ বোলে। সেই চোৱাৰৰ বাচ্চা সেই শেখৰে কয়। কিন্তু মই আপোনালোকক ক'লো, জুবিন গাৰ্গক তিল তিলকে মাৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। মই যেতিয়া লগত যেতিয়া আছিলোঁ, মই নিস্বাৰ্থভাৱে আছিলোঁ, না মই কিবা মেনেজাৰ আছিলোঁ, না মই কিবা আছিলোঁ। মোৰ ওচৰত দোকান, জুবিনৰ ওচৰত ঘৰ। কিন্তু কেইপেক মদ খাই, কিমান ভাত খাই, চব চাই থাকোঁ। আমি বুদ্ধি কৰি কৰি মদৰ গিলাচবিলাক চাইড কৰি দিম, তাৰা জুবিন দাক কেনেকৈ জীয়াই ৰাখিব লাগে আমি চেষ্টা কৰিছিলোঁ। এই চোৱাৰৰ বাচ্চা আহি মাৰিছে, কিন্তু তাতে উঠাই উঠাই মাৰিছে জুবিন দাক। এই শেখৰজ্যোতি গোস্বামী। আপোনালোকক কওঁ, জুবিন দাৰ বেণ্ডটো কিমান ডাঙৰ বেণ্ড আছিলে, জুবিন দাৰ মিউজিচিয়ানখিনি কিমান ভাল মিউজিচিয়ান আছিলে, চব সেই বেণ্ডক ঠান বান কৰি ভাঙি পেলাইছে এই শেখৰজ্যোতি গোস্বামী। আপোনালোকে যদি কাৰোবাক যদি চিনি পাই নহয়, আপোনালোকে সুধি ল'ব, যিমানবিলাক মিউজিচিয়ান আছে তাতো সুধি ল'ব, জুবিন দাৰ বেণ্ডটো গোটাই ভাঙি পেলাই চেছ কৰি দিছে। সেই ৰাবুদাৰ তাতে জুবিন দাই প্ৰথম ৰিহাৰ্চেল কৰিছে। সেই ৰাবুদাক জুবিন দাই লৈ আহিছিলে, কিন্তু ৰাবুদাক উলিয়াই দিছে সেই ড্ৰামাৰ, এই শেখৰজ্যোতি গোস্বামীয়ে পলিটিক্স কৰি কিনে। তাৰপিছত সোমাইছে সেই পাৰ্থ বেতলা বাচ্চা এটা। এই শেখৰে চব বেণ্ড ভাঙি দিছে। আজি শান্তনু বৰুৱা গিটাৰিষ্ট, কোনে উলিয়াই দিছে? এই শেখৰজ্যোতি গোস্বামীয়ে উলিয়াই দিছে। ভাল ভাল মানুহখিনিক চব আউট কৰি দিছে, বাকী গোটাই হাৰামৰ বাচ্চাগিলাকে আছে তাতে, অকল স্বাৰ্থপৰ তাতে, খালি জুবিনৰ পৰা লুটিব লাগে। জুবিন গাৰ্গৰ ফাংচন আমি পইচা পাব লাগে, আমাক ইমান ইমান পেমেণ্ট কৰিব। ভাল মানুহবিলাকক চব চাইড কৰি দিছে। সেই হাৰামীৰ বাচ্চাটোৱে জুবিনৰ ঘৰৰ পৰা বস্তু চুৰ কৰে, নোকোৱাকে বস্তু লৈ যায়, ষ্টুডিঅ'ৰ বস্তু লৈ পেলাই সি ঘৰত লগাই দিয়ে। সিমানখিনি মই জানো। সি চোৱাৰৰ বাচ্চাটো চালা। আজিৰ ডেটত তাতে মই সকলোৱে কৈ আছে যে শ্যামকানু মহন্ত দায়ী। মোৰ মতে শ্যামকানু মহন্তৰ ইমান দোষ নাই। সি এটা বেপাৰী মানুহ,
সি এগ্ৰিমেণ্ট কৰিছে যে মই অৰ্গেনাইজ কৰিছোঁ, মই এখন ফেষ্টিভেল আহিছোঁ, ফেষ্টিভেল পাতিছোঁ, তোমালোকে আহা। দায়িত্ব কাৰ হ'ব লাগে? লগত থকা মানুহকেইটাৰ। ক'ৰবাত যদি শ্ব' কৰিব গৈছে যিজন মেনেজাৰ আছে তেওঁৰ দায়িত্ব। কিন্তু জুবিনদাৰ যিটো সেইটো পাগলামি যিটো বাচ্চাৰ নিচিনা যিখিনি সি কাম কৰে, কৰিব নলগা যিখিনি কাম কৰে, ধৰক সাঁতুৰিব গৈছে কিবা গৈছে, সেইখিনি সময়ত ঠিক আছে মেনেজাৰৰ দায়িত্ব। কিন্তু গুৱাহাটীত কি কি কৰি ফুৰে, জুবিনদাক কেনেকৈ উচতাই থাকে, জুবিনদাক যে শ্ল'লি যে ধ্বংস কৰিছে, সেইবিলাক হ'ল এই শেখৰহঁতৰ নিচিনা মানুহে। আৰু শেখৰৰ এগেইনষ্টত কোনেও কথা নাপাতে। কিয় জানে? এই মিউজিচিয়ানবিলাক, এই বাকী যিবিলাক ছিংগাৰ আছে তাহাঁতে ভাবে যে শেখৰৰ লগত ৰিলেশ্যন বেয়া হ'লে মোৰ জুবিনৰ লগত ৰিলেশ্যন বেয়া হ'ব, মই ক'ৰবাত কাম নাপাম, মোক গান বনাই দিব। শেখৰ হ'ল এজন কম্প'জাৰ, কিন্তু সি গোটেই ধ্বংস কৰিছে। যিমান বেয়া কামত আছে সি আগুৱাই দিয়ে। এই শেখৰ জ্যোতি গোস্বামী, তাৰ বডি লেংগুৱেজ চাব, চাপৰিতকৈ অধম সি ঈশ্বৰৰ বাচ্চাটোৰ। যিমান ফেন আছে অসমৰ চবে জানে যে শেখৰ নামৰ এটা অভদ্ৰ এটা আছে তাতে, বাকীবিলাকতো কিছুমানতো আছে তাতে। সিহঁতেতো নিজকে জুবিন গাৰ্গ বুলি ফুচলাই লৈ আহিছে বম্বেৰ পৰা। আজি সেই ষ্টুডিঅ' ভাঙি ইয়াত আনিছে। মই গৈছোঁ, মই বম্বেৰ ষ্টুডিঅ'তো মই গৈছোঁ, মই জুবিনদাৰ ঘৰত আছোঁ বহুতবাৰ, মই চব জানো এইবিলাক। কিন্তু ক'লে বেয়া, যদি সেইখিনি সময়ত যদি মাতো নহয়, শেখৰে তেল মাৰি মাৰি কথাবিলাক কৈ পেলাই জুবিনদাক মাইনাছ কৰি দিয়ে, বৰ ইটো এনেকুৱা কৈছে সেনেকুৱা কৈছে বুলি। কিন্তু আমাৰ একো স্বাৰ্থ নাই, না মই কিবা না মই কিবা মিউজিচিয়ান হয়, না মই কিবা কালচাৰেল লাইনৰ মানুহ হয়। লুটি পুটি খাইছে এই শেখৰহঁতৰ নিচিনা ফাং ফুং কৰি খুৱাই দিং। কেতিয়াবা খাই থাকিলে ফাং ফুং কৰি গিলাচটো নোহোৱা কৰি দিং, পাহৰি যায়, পথাৰ জালত উঠিও পাহৰি যায়, আমি নোহোৱা কৰি দিং। আমি জানো যে তাক খুৱাব লাগিব, কালি শ্ব' আছে। মই আগত মই ভিডিঅ'টো কৈছোঁ, মই জুবিনদাকে সমালোচনা কৰি কৈছোঁ যে জুবিনদাই যদি ভালকৈ যদি শুৱে নহয় তেতিয়াহ'লে শ্ব'বিলাক ভাল হয়। যিহেতু যোৱাকালি শ্ব' আছিলে তাতে, তেতিয়াহ'লে আগদিনা বা দিনটো কেনেকৈ জুবিনদাক খুৱাব লাগে, ৰাখিব লাগে, কেনেকৈ বডিটো ৰেষ্ট দিব লাগে। নহ'লে কি হ'ব, যদি নিচা লাগি থাকে, যদি নুশুৱে, শ্ব'টো অভিয়াছলি বেয়া হ'ব। জানে, আপোনালোকে জানে জুবিনদাই কি কৰিব মঞ্চত, না ভালদৰে নোটত গাব পাৰিব গান, নে সুৰত গাব পাৰিব, কি কৰিব পাৰিব? নোৱাৰে। লগত থকা মানুহখিনিৰ দায়িত্ব যে এতিয়া দাদা খুৱাই দিং, দাদা ভাতকেইটা খুৱাই দিং। হিচাপ নাই জীৱনটোত কিমান বছৰ খুৱাইছোঁ ভাতকেইটা। আমি ভাতকেইটা খোৱাকে আমি ৰখি থাকোঁ, তাক বুদ্ধি কৰি আমি খুৱাই দিং ভাত খাৰঘুলিত। কিন্তু এই হাৰামীৰ বাচ্চাবিলাকে, এই শেখৰহঁতৰ নিচিনা হাৰামীৰ বাচ্চাবিলাকে জুবিন গাৰ্গক আজি মাৰিছে। ডাইৰেক্ট মাৰা নাই, গলত টিপি মাৰা মই কথা কোৱা নাই, কিন্তু লাহে লাহে তাতে চেছ কৰিছে। কিন্তু আজি কোনোবা যদি ছোৱালী যদি জুবিনদাক যদি লগ কৰিব আহিব নহয়, সুবিধাটো তাহাঁতে আগতে লয়, বেয়া সুবিধাটো তাহাঁতে লয়। চালা মোৰ এটাই দুখ লাগিছে, তাৰ লগত মোৰ ভুল বুজাবুজি হৈয়ে মোৰ চেছ হৈ গ'ল। মই ভাবিছিলোঁ যে মই তাক লগ কৰিম, মই মৰাৰ আগদিনা মানে পৰহি ৰাতি মদ খাই আছিলোঁ মোৰ বন্ধু এজনৰ লগত, সি কৈ আছিল। কিন্তু ইমিডিয়েটলি কিন্তু দুটাৰ কিন্তু লগ হ'ব, এক জেগাত কিন্তু লগ হ'ব, আমি জানো। মই জানো ভাবিছিলোঁ এটা মেছেজ দিম নেকি, কিন্তু সেইখিনি সময়তে ৰাতি ঘটনাটো হৈছে। সেইকাৰণে মোৰ সেইকাৰণে বেছি দুখ লাগিছে চবতকে, কাৰণ সি মোক বুজি নাপালে। মই ভাবিছিলোঁ মই নাযাওঁ ওচৰত, মোৰো এটা ইগ', কাৰণ যিহেতু তাৰ লগত মই ইমানখিনি সময় দিছোঁ, মোক বুজি পাব লাগিছিল। ঠিক আছে, সি নাপালে, সি বেলেগৰ প্ৰৰোচনাত পৰি মোক বুজি নাপালে, সেইখিনি মই বাদ দিছোঁ। মই কিন্তু ভাবিছিলোঁ যে মই পাম, এদিন লগ পাম, ভালকৈ আমি এদিন কথা পাতিম, গোটেইখিনি বস্তু চিজিল কৰি ল'ম। কিন্তু এইখিনি মোৰে দুৰ্ভাগ্য, মই হয়তো ক'ৰবাত কিবা পাপ কৰিছিলোঁ, মই সেইখিনি মিলাব নোৱাৰিলোঁ, নহ'ল আৰু সেইখিনি ভগৱানে সেইখিনি সুবিধা নিদিলে। বনাই কিনে দিয়া হৈছে, আমুক বুলি ক'ম, আমি আমুক বুলি ক'ম, তাতে মিটিং কৰা হৈছে, তাতে একদম পুৰা স্ক্ৰিপ্ট বনাই লোৱা হৈছে যে এনেকৈ কোৱা হ'ব। হা, আমি কেনেকৈ গম পাওঁ? খবৰটো আমি বেলেগকৈ পাইছোঁ বাৰু, ন' ডাউট। মোকতো কৈছিলে যে ছুইচাইড কৰিছে জুবিন গাৰ্গে, মই 2 ঘণ্টা আগত সেনেকৈ বুলি পাইছোঁ। মানে কেনেকুৱা খবৰ আহিছে হিচাপ নাই। মই তেতিয়া যোনে কৈছিলে, মই কৈছোঁ যে তেওঁ ছুইচাইড কৰা মানুহ নহয়। তাতে শেখৰ জ্যোতি গোস্বামী হওক, শ্যামকানু মহন্ত হওক, আৰু তাতে সেই নৰ্থ ইষ্ট ফেষ্টিভেলত তাতে যিখিনি অসমীয়া যিখিনি সমাজ আছে, যিখন ছ'চাইটি আছে, প্ৰত্যেকটা মানুহক বেলেগকৈ জেৰা কৰিব লাগে, বেলেগ ৰুমত, তেতিয়া চব কথা ওলাই যাব।
তেওঁ যেনেকৈ কমফৰ্টেবল পায়, তেওঁৰ যাতে কথাবিলাক ইগত নালাগে, সেনেকৈ কথাখিনি কৈ কিনে আমি ভাতকেইটা খুৱাই কিনে শুৱাই থৈ দিম। নজগাওঁৱে আমি, পুৰা টোপনি মাৰ, পুৰা চাৰ্জ ল, আমি সেনেকৈ থাকোঁ। কিন্তু এইকেইটাই যিকেইটা ছিংগাপুৰত আছিল, তাতে যিহেতু গধূলি শ্ব' আছে, তাতে ফুৰাব কিয় আনিছে? তাতে মানুহটো খুৱাব দিব লাগে, জানিয়ে তাতে যে মানুহটো দুৰ্বল, এনে বডিটোত একো নাই, তাৰ তাতো কেই কেজিনো আছে জানিবই লাগে। সি মানুহটো এনেই মানুহটোৰ ষ্টেমিনা কম, গলটোৰ ষ্টেমিনা আছে, বডিটোৰ ষ্টেমিনা কমটো। যে সেই মানুহটোক কেনেকৈ ৰক্ষণাবেক্ষণ দিব লাগে, কেনেকৈ চাই থাকিব লাগে, সেইখিনি দায়িত্বত আঁতৰ আছিল। এই শ্যামকানু মহন্তৰ নিচিনা এইবিলাক মানুহে যাব তাতে বাহুল্লামি কৰিব, মদ খাব আৰু জুবিন গাৰ্গক উঠাই দিব। জুবিন গাৰ্গক যেনেকৈ ৰাখা সেনেকৈ মানুহ, পানীৰ নিচিনা মানুহ, সি নিজে কয় পানীৰ নিচিনা মানুহ, আলুৰ নিচিনা মানুহ। সি আমি যিটো পৰিৱেশত আমি থাকিম, যেনেকৈ ৰাখিম, সিও সেনেকুৱা পৰিৱেশৰে হৈ যায়। আমি যদি বাহুল্লামি কৰোঁ, আমি যদি মদে খাই থাকোঁ, সিও মদ খাব। আমি যদি পৰিৱেশটো এনেকুৱা ক্ৰিয়েট কৰোঁ যে নাই মদ এতিয়া নহয়, এটা টাইমত অলপ ৰাতি খালী হ'ল, দেহাটোও ঠিক থাকিল, মাইণ্ডটো অলপ ৰিফ্ৰেছ হ'ল, সেই পৰিৱেশটো সিহঁতে ক্ৰিয়েট কৰিব লাগে। সেইকাৰণে কৈছোঁ জুবিন গাৰ্গক আজি হত্যা কৰা হোৱা নাই, জুবিন গাৰ্গক গ্ৰেজুৱেলি হত্যা কৰা হৈছে, লাহে লাহে। কিন্তু এই কথাবিলাক আমি গৰিমা বৌহঁতৰো কাণত আমি মানে কাণ চুৱাব চেষ্টা কৰিছিলোঁ, কিন্তু নাই, তেওঁলোকেও বুজি নাপায়, তেওঁলোকেও মানে বুজি নাপাওঁ কিবা, পটককৈ তেওঁলোকে মানে কেটচ নকৰে কথাবিলাক, তেওঁলোকে কিবা বেলেগ ধৰণে লৈ লয়। তেওঁলোকে ভাবে আমি বেয়াৰ কাৰণে কৈছোঁ নেকি, আৰু বেয়া অভিয়াছলি পাব, কাৰণ মোৰ তেনেকুৱা বেলেগ কাম নাছিলে জুবিনদাৰ লগত। লগ হওঁ, মদ খাওঁ, কিন্তু সেইবুলি আমি বেছিকৈ খোৱা নাছিলোঁ, লিমিটত খাইছিলোঁ, বন্ধুৰ নিচিনা সৰু। কাৰণ অভিয়াছলি মোৰ যিহেতু কাম নাই, মই যিহেতু কালচাৰেল লাইনৰ মানুহ নহয়, মইতো আমি ফ্ৰেণ্ডৰ নিচিনা খামেই আৰু। তো সেই বস্তুটো বৌহঁতে ভাবে যে ইয়াৰ লগত লগ হ'লেনো কি হ'ব। আজি মই এই ভিডিঅ'টোৰ যোগেদি কওঁ, জুবিনদাৰ পৰা আঁতৰি অহাৰ মেইন কাৰণটো হ'ল, মোক গৰিমা বৌয়ে ফোন কৰিছিলে যে ঋতু তুমি অকণমান আঁতৰি দিয়া। যেতিয়া ঘনীয়েকজনীয়ে যেতিয়া ক'ব নহয়, তেতিয়া বোলো বৌ ঠিক আছে, হ'ব, একো নাই। আৰু সেই কথাটো কিন্তু মই জুবিনদাক আজিলৈকে কিন্তু মই নক'লোঁ, কাৰণ তেওঁতো গিৰেক ঘনীয়েকৰ মামলা, সেইটো বস্তু কৈ পেলাই মই ৰিলেশ্যন কিয় বেয়া কৰিম। কিন্তু আজি মই কৈছোঁ ফাৰ্ষ্ট টাইম ছ'চিয়েল মিডিয়াত কৈছোঁ যে বৌয়ে মোক ফোন কৰিছিলে, সেইকাৰণে মই আঁতৰি আহিছোঁ।